এইফালেও পানী আৰু মাজত দাৰি নাই নাই আৰু বুজি লওক আৰু কি কৈছো এই ডুবি গ'ল ন চুৰ হয় তো হেল্ল' গাইছ আজি আহিছোঁ আৰু পথাৰৰ মাজত গোটেইখিনি আমি একেলগে আছোঁ ছাতি তাতি লৈ আছোঁ আৰু এইফালে দেখাই দে ধেনুখন দেখাই দে ইয়াত চিকাৰৰ কাৰণে ধেনু লৈ আহিছোঁ আৰু এইফালে আছে আছাম ট্ৰেক্টৰ মানে গাহৰি এই আছাম ট্ৰেক্টৰ বুলি কয় ইয়াত ট্ৰেক্টৰ নালাগে আৰু হাল বাবলৈ এনেকৈ হাল বাই থোৱা আছে আৰু গধূলি সময়ত ইয়াতে জাল পাতি মাছটো জঁপিয়াই আছে ইফালে বাৰী আছে এইফালে কচু আছে আৰু বাৰীৰ ভিতৰত কি কি আছে দেখাম আৰু কি ডুবিলে পানী কিমান হৈছে গোটেইখিনি দেখাম এইফালে দেখিছে গোটেইখিনি কচু ডুবি গৈছে আৰু ডুবি গৈছে এইফালে আছিলে বেঙেনা আৰু তাৰ আগলৈ আছে কুন্দুলি এইফালেও পানী আৰু মাজত দাৰি নাই নাৰী মানে আৰু বুজি লওক আৰু কি কৈছোঁ আৰু গাইছ এইফালে যে পানীবোৰ আছে গোটেইবোৰ পানী আছে এনেকৈ গোটেই পানী হৈ আছে আৰু ইফালে হাবি য'ত আছে তাতে আমাৰ ঘৰ আছে দূৰ বেছি নাই 1 কিলোমিটাৰ 2 কিলোমিটাৰ এনেকৈ আছে আৰু এইফালে এইকেইটা বহি আছে তই এতিয়া কি গৰু ৰাখি আছ নেকি হা নামটো কৈ দে তোৰ অৰ্জুন এই অৰ্জুনে গৰু ৰাখি আছে আৰু ইফালে এইফালে তাৰ নামটো চুগলুৱে চিকাৰৰ কাৰণে ধেনু কাৰ লৈ আছে তো গাইছ এতিয়া আৰু ঘাট জাল কেনেকৈ পাতে দেখাই আছোঁ বলক আৰু গাইছ এতিয়া ছাতি লৈ মই গৈ আছোঁ ঘাট জালত কেনে মাছ ধৰে ঘাট জালখন কেনেকুৱা যদি কোনোবাই দেখা নাই দেখাব গৈ আছোঁ আৰু ইফালে চক এই পানীৰ ওপৰত এতিয়া যাব লাগিব বেছি নাই তো গোটেই পথাৰখিনিত পানী ইয়াত জাল চাল পাতিলে মাছ লাগে আৰু এইফালে গোটেই পানী আৰু এইফালে বাৰী এনেকৈ যাব লাগিব ৰাস্তা বাৰী কাষে যাব লাগিব আৰু এইফালে অলপ জেগা আছে তাতে গৰু চৰু চৰাই আছে তো এইফালে বাৰী আছে তো এতিয়া ব'লক গাইছ ঘাট জালখন চাই আহোঁগৈ আৰু আহি পাই গ'ল এইফালে আছে ঘাট জাল এইকেইটা গা ধুই আছে দেখাই দে বডি দেখাই দে আৰু এইখনে হৈছে ঘাট জাল মানে পতা নাই আৰু উঠাই লৈ গ'ল ঘাট জালখন এইটো এতিয়া গা ধুবলৈ গৈ আছে আৰু পিছে গৈ আছে চুৰ দৌৰি দেখাই এয়া যাওঁ গা ধুই দেখাই দে এইখন ঘাট জাল আৰু এইফালে গৈ আছে চুৰ আৰু এতিয়া জঁপিয়াই গা ধুব পথাৰ পানী মানে পথাৰ নহয় এইফালেদি নদী পানী সোমাই আহে তোৰ ইয়াত গা ধুই আছে এইটোৱে তোৰ নামটো কৈ দে কি আৰু ইটো নাম মংগল সিংটো কেলে মংগল সিং কেলে নাম মংগল চাবলৈ বাৰু ঠিক আছে পিছত লগ পাই আছোঁ আৰু ইফালে চুৰ গৈ পানী বহি আছে এইফালে চুৰ হয় নাই এইটো চুৰ হয় আৰু এতিয়া দেখাইছোঁ জাল পাতিছে মানে নদী পানী সোমাইছে তাতে জাল পাতিছে কি জাল দেখাই আছোঁ কিমান নম্বৰৰ জাল এতিয়া পাতিলে লাগে তো কেইটামান একদম ডাঙৰ মানুহে জাল পাতি আছে সেইটো দেখাই আছোঁ এয়া চক গোটেইকেইটা ডাঙৰ মানুহে জাল পাতি আছে এইফালে এইকেইটা গোটেইকেইটা জাল পাইছে আৰু ইফালে মাজে গা ধুই আছে সেইটো ডুবি গ'ল ন আকৌ ওলাব এই কেই নম্বৰ জাল এখন 15 মাছ লাগে নে লাগিছে বাৰু পুৰা মাছ ক'ত মাছটো দেখুৱাই এতিয়া মাছ দেখাম এই জালখনত কি মাছ লাগিলে সেইটো দেখাম কোনটো কি মাছ পুঠি মাছ নে কি মাছ নাৰ মাছ এইটো চাই ল নাৰ বলিয়ৰা আৰু পুঠি চব আছে মিক্সাৰ 2 কেজি মান হ'ব ন হ'ব ঠিক আছে তোৰ নামটো কৈ দে এবাৰ টিকলু আৰু এইফালে মেইন জাল পতা মানুহটোৰ নাম আৰু গাইছ ইয়াৰ পিছত দেখাই আছোঁ আৰু কেনেকৈ ঘৰ যাম সেই গোটেইখিনি দেখাইছোঁ এই নদীৰ কেনে যাম আৰু গোটেই এতিয়া পানী হৈ আছে পথাৰ গোটেই পানী ৰাতিপুৱা ইয়াক পইচা দিলে বোলে মাছ পাম বোলে এইফালে চক গোটেইখিনি মানে পানী হৈ গৈছিলে ইয়াতে অলপ শুকাইছে আৰু এইখন যোনখন দেখিছে এয়া হৈছে মোৰ বাৰীখন আৰু ইয়াতে অলপ
পাচলি খেতি কৰা আছিলে। এইফালে চাইডে চাইডে পানী আছে, ইফালে গোটেই বাহিৰত পানী আছে আৰু গোটেই বাৰীখন মানে পানী হৈ গৈছিলে। এইবোৰ গোটেই পানী হৈ গৈছিলে, এতিয়া শুকাইছে, আকৌ আজি বাঢ়িছে বোলে। আৰু গৰুবোৰ ইয়াতে দিয়া আছে ইয়াত। আৰু এইখন এখন কেৰাহী খানা খাবৰ কাৰণে থৈছোঁ। ইয়াত ঘৰ এটা বনাম সৰুকৈ। এইখন কেৰাহীখন থৈছোঁ খানা খাবৰ কাৰণে। ইফালে গোটেই গৰু এৰাল দিয়া আছে, গোটেইখিনি বাম জেগা। এইখিনি পানী বেছি নহয় তো, এইটো দ জেগা। ইয়াত হয়, এতিয়া শুকাইছে আৰু হ'লেও আজি বাঢ়িছে বোলে। আৰু এতিয়া মই ঘৰ গৈ আছোঁ। ঘৰ কেনেকৈ গৈছোঁ, পানী আৰু গোটেই ঘৰ যাবলৈ তো দেখাই আছোঁ ব'লক। এতিয়া ঘৰ গৈ আছোঁ গাইছ। আৰু এইফালে পানী মানে পানী আৰু বেছি দ নহয়, বাম নহয়। কিন্তু এটা ডাইলগ আছেতো, দ হ'লেও পানী, বাম হ'লেও পানী, ধুনীয়া ছোৱালী পালে চাই যাম হাঁহি। কণ্ট্ৰল তো এনেকৈ গৈ আছোঁ ঘৰলৈ। আৰু বেছি দূৰ নাই আৰু, মানে ভাল ৰাস্তা পাম এতিয়া পথাৰৰ কাৰণে। আৰু পানী চানী আছে, এনেকৈ গৈ আছোঁ আৰু বেছি দীঘল নকৰোঁ আৰু গাইছ। জয় হিন্দ দোস্তো।